উফ কাশ্মীৰ বললৈ আহিছো এই আমি নিশাদ গাৰ্ডেনত পুতুল আজিৰ অভিজ্ঞতা কেনেকুৱা ইমান যে ভাল লাগিলে ইমান ফুল ন ফুল চাই চাই একদম পাগলা হৈ গৈছিল পাগলা মানে আৰু পুৰা পাগলা দিয়াত জাপ দিয়াৰ নিচিনা পাগলা হৈছে আৰু কি বলি কিনিছো দেখিছ কি ধুনীয়া মনি হয় দেই তহঁতি এই দুডাল কি ধুনীয়া কিনিলি পাই মই নেদেখিলোৱে মোৰো যে ইমান ভাল লাগিছে ৰাতিপুৱাই উঠি ডাল লেকত চিকাৰা ৰাইড কৰিলোঁ তাৰপিছত ফ্ৰুটছ খালোঁ তাৰপিছত গোটেইকেইজনী বান্ধৱী মিলি ফটো উঠিলোঁ তাৰপিছত আমি নাজিৰ ৰখি আছিল ৰাতিপুৱা নাজিৰৰ লগত আমি গাড়ীৰে ইখনৰ পিছত সিখন গাৰ্ডেনত অলপ মানে আৰু ভাগৰ লাগি অলপ বহিছোঁ আৰু তিনিজনী বান্ধৱী মিলি হয় দেই আমি যে এনেকৈ ঘূৰিছোঁ ন ভাল লাগে হয় দেই আৰু এই বন্ধুত্ব আমাৰ সদায় থাকে আৰু যাতে আমি আকৌ যাব পাৰোঁ এনেকৈ মিলি জুলি মানে হেৰি অটম মানে আগতেও আহিছোঁ মই কিন্তু অটমৰ যিটো য়েলো বাপৰে এইখন যে ফৰেষ্টখন কি আছে ৰিজাৰ্ভ ন ফৰেষ্ট ৰিজাৰ্ভ যিখন জংঘলৰ মাজেৰে আহিলোঁ এনেকুৱা য়েলো হৈ মেপল চিনাৰ গছবোৰ একদম মন মানে কি ক'ম আৰু বিয়াকুল হয়নে তহঁতৰ মুখকেইখন একেবাৰে কাশ্মীৰ দেখি একেবাৰে উজ্জ্বল হৈ গৈছে দেই বাৰু আহিব পৰা নাছিলোঁ ইমান মন আছিলে ফাৰ্ষ্ট টাইম আহিছোঁ বান্ধৱী অনুপমাৰ কাৰণেই আহিব পালোঁ ইমান ভাল লাগিছে ইমান আনন্দিত হৈছোঁ আমি হয় দেই আমি যাতে আৰু আহিব পাৰোঁ ইয়ালৈ বা আৰু আন ঠাইলৈ একেলগে যাব পাৰোঁ ঈশ্বৰে আমাক আৰু সেইখিনি শক্তিও দিয়ক সমৰ্থ দিয়ক মানসিক শক্তি শাৰীৰিক শক্তি চব ঠিকে থাকে আৰু হয় নহয় ভাল লাগিলে খুব ভাল লাগিলে আজিলৈ